আজি জুবিন দা নথকা প্ৰথমটো দিন। মোৰ এতিয়াও মনে মানি ল'ব পৰা নাই যে তেওঁ আমাৰ ওচৰত নাই, কিন্তু অসমবাসী ৰাইজৰ মনত তেওঁ সদায় জীয়াই থাকিব। আজি গোটেই অসম নিস্তব্ধ হৈ পৰিছে। আজি তেজপুৰ নিস্তব্ধ। এতিয়া জুবিন দাৰ গান শুনিলে চকু পানীহে ওলাব। আকাশে গাতে ল'বলৈ মন, সাগৰ তুলিত শুবলৈ মন। সঁচাকৈ সাগৰৰ তুলিতেই শুলে তেওঁ। এইবাৰ জুবিন দাৰ অবিহনে বহাগ ভাবিলেই কিবা লাগে। জুবিন দা য'তেই আছে শান্তিৰে থাকক, তাৰেই কামনা।